এটা কণমানি ল'ৰাই যোৰহাটৰ পৰা নিজৰ মাক দেউতাকক এৰি আজি অকলশৰে এনেদৰে গুৱাহাটীত কিয় ঘূৰি ফুৰিব লগা হৈছে সেইটো আপোনালোকেও হয়তো জানিবলৈ বিচাৰিছে আৰু ময়ো সেই কথাখিনি আপোনালোকক জনাবৰ বাবে অতি আগ্ৰহী। গতিকে আমি তাৰ পৰাই ভাল ধৰণে কথাখিনি বুজি ল'লে ভাল হ'ব। গতিকে মই তাক এই বিষয়ে সুধিবলৈ মই তাৰ ওচৰতে আছোঁ। আহক আমি তাৰ পৰাই ভাল ধৰণে কথাখিনি বুজি লওঁ। আমি এতিয়া কণমানিটোৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম। ভাইটি, তোমাৰ নামটো কি? মোৰ নাম হৈছে অনুপ বৰা। তোমাৰ বয়স কিমান হৈছে? মোৰ বয়স 12 বছৰ। 12 বছৰ ন? তুমি কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 6ত। তুমি আজি যোৰহাটৰ পৰা গুৱাহাটীলৈ মা দেউতাক যে এৰি আহিলা, কি কাৰণে আহিলা তুমি? মোৰ গেম আছে কাৰণে মই ইয়ালৈ আহিবলগীয়া হ'ল। তুমি কি গেম খেলা ন? মই কাৰাটে গেম খেলোঁ। কাৰাটে। এতিয়া তোমাৰ গেম ক'ত আছে? গুৱাহাটী সৰুসজাইত থকা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত মোৰ কাৰাটে গেম আছে। তুমি এতিয়া যোনখন গেমত অংশগ্ৰহণ কৰিবা, গেমখনৰ নামটো কি? নৰ্থ ইষ্ট ইণ্ডিয়ান কাৰাটে চেম্পিয়নশ্বিপ। অহা ইংৰাজী 25 তাৰিখে মোৰ গেম আছে। সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব যাতে মই গেমখন ভালদৰে খেলিব পাৰোঁ। সকলোৱে জানে গেমত হৰা জিকা থাকে। মোৰ গেম বেয়া হ'লেও ভাল হ'লেও আপোনালোকে মোৰ গেমৰ ভিডিঅ' চাবলৈ পাব। পুনৰ সকলোকে কৈছোঁ যাতে মই গেমখন ভালদৰে খেলিব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। এই হাঁহি থকা ল'ৰাটোৱে যাতে গেমখন ভালদৰে খেলিব পাৰে সকলোৱে আশীৰ্বাদ কৰিব আৰু চিন্তা কৰা একো বিষয় নাই, মই তাৰ লগতে আছোঁ। শেষত সকলোলৈকে ধন্যবাদ থাকিল।